আজি 2025 চনৰ 2 জানুৱাৰী। আজি এই দিনটোত 2001 চনত এই বুঢ়ীদিহিং আদৰ্শ বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল আৰু আজি এবছৰ দুবছৰকৈ 25 বছৰ গৰকিলে আৰু এই 25 বছৰ হোৱাৰ হেতুকে আজি ৰূপালী জয়ন্তীৰ শুভাৰম্ভণি হৈছে এই বুঢ়ীদিহিং আদৰ্শ বিদ্যালয়ত। আৰু সেই উপলক্ষে ময়ো আহিলোঁ অকণমান চাবৰ কাৰণে, কিন্তু মোৰ অহা দেৰি হ'ল। এইফালে এই প্ৰথম বেষ্টৰ ছাত্ৰ ছাত্ৰীয়ে আজি আমাৰ ল'ৰা ছোৱালীক তেওঁলোকে মাষ্টৰ কৰি পঢ়াব পৰা হৈছে। এখেত হৈছে সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়া আৰু এখেতে এই স্কুলখনৰ ওতঃপ্ৰোতভাৱে জড়িত আছিল আৰু সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগতে এই স্কুলখনৰ অংকুৰিত হৈ উঠিছিল আৰু সেই উপলক্ষে তেওঁলোকক আমন্ত্ৰণ জনোৱা হৈছিল। আৰু এইসকল হৈছে প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু শেষত ময়ো ফটোকপি লৈ মেলি আহি দিলোঁ আৰু